কেনেকৈ সুস্থিৰতা আনিব পাৰিম আমাৰ এই সংখ্যালঘু জাতিটোক কেতিয়া আমি এই অভিশাপৰ পৰা মুক্ত কৰিব পাৰিম সেই বিষয়ে আমি গুৰুত্ব দিব লাগিব আমি সময় অপচয় কৰিলে নহব শ্ৰদ্ধাৰ আইমাতৃসকল আজি আপোনালোকে জানে দেখিবলৈ পাইছে বিভিন্ন ঠাইত উচ্ছেদৰ নামত এক অমানৱীয় অত্যাচাৰ কৰিবলৈ লৈছে কিয় কৰিব পাইছে আপোনালোকে জানে কাৰণ আমাৰ শিক্ষাৰ ক্ষেত্ৰত বহু পিছ পৰি আছে আমি দিনে নিশাই নেমচু যেতিয়া জন্ম হৈছে তেতিয়াৰ পৰা আমি লাগি আছো যে আমাৰ এই সমাজখন কেনেকৈ আগুৱাই ল'ব পাৰিম আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে শাসনত যিটো চৰকাৰ আছে এই চৰকাৰে যি ইচ্ছা যায় যি মন কৰিবলৈ যায় মানে সেইটো কৰিবলৈ লৈছে গতিকে শ্ৰদ্ধেয় ৰাইজ আজি চাওক আপোনালোকে ইয়াতে ঠাণ্ডাত কেনেকুৱা অনুভৱ কৰি আছে আমি অনুভৱ কৰি আছো আৰু সেই উচ্ছেদিতসকলে বৰ্তমান সময়ত কেনেকুৱা পৰিস্থিতিত দিন কটাবলৈ লৈছে আপোনালোকে অনুভৱ কৰিছে নে নাই আজি সেইসকল আইমাতৃ শ্ৰদ্ধাৰ মানে অসমৰ সুনাগৰিক তেওঁলোকে কেনেকুৱা জীৱন যাপন কৰিবলৈ লৈছে আপোনালোকে চাইছে নে নাই শ্ৰদ্ধা ৰাইজ সেইবিলাক আমি অনুভৱ কৰিব লাগিব আমাক বিভিন্ন সময়ত পৰিচালিত কৰিছে কিছুমান ৰাজনৈতিক দলে গতিকে আজিৰ এই পবিত্ৰখনত তেওঁলোকক সকীয়াই দিব বিচাৰিছো যে এই সংখ্যালঘুসকলক লৈ ৰাজনীতি কৰাটো বন্ধ কৰক নহলে অনাগত সময়ত এই নেমচুৰ প্ৰত্যাহ্বান গ্ৰহণ কৰক আৰু নেমচুই কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সদায় সাজু আছে শ্ৰদ্ধা ৰাইজ আমি ছাত্ৰ সংগঠনে কিমানখিনি কৰিব পাৰিছো আমি ক'বলৈ নাযাওঁ কিন্তু আপোনালোকে আমাক সহযোগিতা আগবঢ়াওক আমাৰ সমস্যা আছে এই সমস্যাসমূহ আমি কেনেকৈ মানে সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি আজি হয়তো দুখ লাগিছে আৱেগিক হৈছো শ্ৰদ্ধা ৰাইজ আমি সজাগ হ'ব হৈছে শ্ৰদ্ধাৰ আইমাতৃসকল আপোনালোকে নিজৰ সন্তানৰ প্ৰতি অলপ গুৰুত্ব দিয়ক আমি যাতে অনাগত সময়ত মানুহৰ তুচ্ছ তাচ্ছিল্যৰ পাত্ৰ নহওঁ সেইটো আমি সকলোৱে মানে অনুভৱ কৰিব লাগিব শ্ৰদ্ধা ৰাইজ ইয়াতে এডিবি আঞ্চলিক সমিতিখন আছে আপোনালোকে তেওঁলোকক প্ৰতি সহযোগিতা আগবঢ়াওক সমাজৰ প্ৰতিটো ক্ষেত্ৰত গঠনমূলক ক্ষেত্ৰত যাতে তেওঁলোকে আগবাঢ়িব পাৰে তেওঁলোকক আপোনালোকে সহযোগিতা আগবঢ়াওক আৰু যুৱ প্ৰজন্মক যুৱ বন্ধুসকলক আহ্বান জনাম যে আমি হৈ হাল্লা কৰিলে নহব আমি শিক্ষাৰে আগুৱাই যাব লাগিব আমাৰ সন্মুখত ভৱিষ্যত আছে গতিকে আমাৰ সময়ত বহুত সমস্যা আছে এই সমস্যাৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম গতিকে এই ক্ষেত্ৰত আমি প্ৰত্যেকে অনুভৱ কৰিব লাগিব আজি আপোনালোকে ইয়াতে আহিছে আমাৰ ভাষণ শুনিছে কিন্তু নিজে অলপ উপলব্ধি কৰক যে এই সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰত্যেকজন নাগৰিকৰ প্ৰত্যেকজন অভিভাৱক অভিভাৱিকাৰ লগতে আইমাতৃসকলৰ বিশেষ অৰিহণা ৰাখিব লাগিব তেতিয়াহে আমি সুস্থিৰতা পাম আমি প্ৰত্যেক ঘৰৰ পৰা বিচাৰো যাতে IAS IPS এইবিলাক পায় আমাৰ মাজৰ পৰা যাতে চাকৰি বাকৰি পায় ডাঙৰ ডাঙৰ অফিচাৰ যাতে হয় সেইটো আমি বিচাৰো আৰু এটা কথা আমি যিমানে সাংস্কৃতিক অনুষ্ঠান উপভোগ নকৰো কিয় আমাৰ মাজত কিছু গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে হয়তো আৰু ব্যক্তিসকল আছে তেওঁলোকে ক'ব সময় বহুত হৈছে ৰাতি হৈছে ঠাণ্ডা লাগিছে আমি অনুভৱ কৰিব পাৰিছো গতিকে শ্ৰদ্ধাৰ আইমাতৃসকল বিশেষ ক'বলৈ নাযাওঁ শেষত মই আপোনালোকক এটি কবিতাৰ ভাষী মানে ক'বলৈ লৈছো লুইতাৰ বুকুৰ ৰণো আমি যাম আগুৱাই বাধাৰ প্ৰাচীৰ নেওচি ৰাখিব লাগিব শান্তিৰ বাতাবৰণ তেতিয়াহে হ'ব আমাৰ এই জাতিৰ উন্নয়ন ধন্যবাদ জয় অসম আজিৰ এই সভাত মোক যিখিনি কথা ক'বলৈ দিছে মাননীয় সভাপতি ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো এডিবি আঞ্চলিকৰ উত্তৰোত্তৰ কামনা কৰিছো আপোনালোকৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছো পুনৰবাৰ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা উল্লেখ জনাই মোৰ কথাখিনি সমাপ্ত কৰিছো ধন্যবাদ জয় অসম শুভৰাত্ৰি।